মুক্ত হাঁহিৰে অসমবাসীৰ মন জয় কৰা এগৰাকী মৰমলগা কণ্ঠশিল্পী হিচাপে পৰিচিত ৰিচা ভৰদ্বাজ। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো আপোনালোকক ৱৰ্ল্ড মিক্স চেনেললৈ। চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব, বেল আইকনটো প্ৰেছ কৰি দিব। কণ্ঠশিল্পীগৰাকীৰ এটা বিশেষ ভিডিঅ' লৈ আহিছো আপোনালোকৰ ওচৰলৈ। অত্যন্ত কোমল অন্তৰৰ গৰাকী কণ্ঠশিল্পীগৰাকীয়ে অভিনেতা কিশোৰ দাসৰ মৃত্যুত যথেষ্ট আঘাত পাই সমবেদনাৰ ভাষাবোৰ তেওঁ এনেদৰে পোষ্ট কৰিছিল। হেৰাই যোৱাৰ পিছতো থাকি যায় কিছুমান নাম, কিশোৰ দাস ভালে থাকক নেদেখা পৃথিৱীত। এতিয়া আমি শিল্পীগৰাকীৰ জনপ্ৰিয়তাৰ ফালে এবাৰ চাওঁ আহক। I love you. Huh? I love you. শুনা নাই মই। I love you. Huh? I love you. বিহু। অমায়িক মনৰ শিল্পী ৰিচা ভৰদ্বাজৰ অন্তৰখন আৰ্তজনৰ বাবেও কান্দি উঠে। বানপানীৰ সংকটৰ সময়ত কণ্ঠশিল্পী ৰিচা ভৰদ্বাজক দেখা পোৱা গৈছে বানপীড়িত লোকসকলৰ মাজত কিছু সহায়ৰ হাত আগবঢ়াবলৈ। বন্ধু বান্ধৱীসকল, শেষত আটাইতকৈ ভাল লগা খবৰটো আপোনালোকক দিবলৈ ওলাইছো। আজি আপোনালোকৰ মৰমৰ শিল্পী ৰিচা ভৰদ্বাজৰ জন্মদিন। কণ্ঠশিল্পী ৰিচা ভৰদ্বাজলৈ ৱৰ্ল্ড মিক্স চেনেলৰ পৰা উপজা দিনৰ আন্তৰিক শুভকামনা জনাইছো। ভিডিঅ'টো সম্পূৰ্ণ চাই লাইক এটা কৰিব, লগতে এটা সুন্দৰ কমেণ্টৰে ৰিচা ভৰদ্বাজলৈ জন্মদিনৰ শুভেচ্ছা জনাব।